আপোনালোকে নিশ্চয় কাৰেণ্টৰ তাঁৰত মৃত বাদুলি ওলমি থকা দেখিছে। কিন্তু আন বেলেগ চৰাই-চিৰিকটি এনেদৰে কাৰেণ্টৰ তাঁৰত শ্বৰ্ট কৰি মৃত্যুমুখত পৰা অতি কম সংখ্যক দেখা যায়। এইটো কিয় হয়? এতিয়া চাব, আমাৰ ৰাস্তাৰ ওপৰেৰে যিবোৰ কাৰেণ্টৰ তাঁৰ যায় তাত সাধাৰণতে 3ডাল তাঁৰ থাকে। এডাল আপোনাৰ পজিটিভ, এডাল নিগেটিভ আৰু এডাল হৈছে নিউট্ৰেল। এতিয়া আমাক কাৰেণ্টে শ্বৰ্ট কৰিবলৈ হ'লে এটা বন্ধ বৰ্তনী লাগিব, অৰ্থাৎ 3ডাল তাঁৰৰ যিকোনো 2ডাল তাঁৰ সংযোগ কৰিব লাগিব। এতিয়া আপুনি যদি তাৰ যিকোনো এডাল তাঁৰত ধৰি ওলমি থাকে তেতিয়াহ'লে আপোনাক কাৰেণ্টে শ্বৰ্ট নকৰে, কিয়নো এইটো এটা বন্ধ বৰ্তনী হোৱা নাই, আপুনি অকল এডাল তাঁৰ ধৰিহে ওলমি আছে। কিন্তু আপুনি যদি সেই তাঁৰডালে মাটিৰ পৰা চুই থাকে তেতিয়াহ'লে কিন্তু আপোনাক শ্বৰ্ট কৰিব, কাৰণ তেতিয়া আপুনি আৰ্থিং হৈ থাকিব, অৰ্থাৎ কাৰেণ্ট আপোনাৰ দেহৰ মাজেৰে পাৰ হৈ মাটিলৈ গুচি যাব আৰু এটা বন্ধ বৰ্তনী সম্পূৰ্ণ হ'ব। সেইবাবে তেতিয়া আপোনাক কাৰেণ্টে শ্বৰ্ট কৰিব। এতিয়া কথা হ'ল কি, চৰাই-চিৰিকটিবোৰ হৈছে সাধাৰণতে বহুত সৰু, সেইবাবে সিহঁতে যেতিয়া এডাল তাঁৰত বহে তেতিয়া তাৰ কাষত থকা বাকী 2ডাল তাঁৰত কোনো ধৰণৰ সংযোগ নহয়, অৰ্থাৎ সিহঁতে অকল এডাল তাঁৰতে বহি থাকে, বাকী 2ডাল তাঁৰৰ লগত সিহঁতৰ সংযোগ নহয়, সেইবাবে সিহঁতক কাৰেণ্টে শ্বৰ্ট নকৰে। কিন্তু সিহঁতৰো যদি 2ডাল তাঁৰ কিবা কাৰণত সংযোগ হয় তেতিয়াহ'লে সিহঁতকো শ্বৰ্ট কৰিব। আনহাতে বাদুলিৰ ক্ষেত্ৰত কি হয়, বাদুলি হৈছে আন চৰাই-চিৰিকটিতকৈ আকাৰত সামান্য ডাঙৰ, আৰু বাদুলি কোনোদিনো তাঁৰত বেলেগ চৰাই-চিৰিকটিৰ দৰে নবহে। ই সদায় ইলেক্ট্ৰিচিটি তাঁৰত ওলমিয়ে থাকে। সেইবাবে ই যেতিয়া তাঁৰত ওলমি থাকে আৰু ওলমি থকাৰ পৰা উৰিব খোজে তেতিয়া পাখি দুখন মেলোতে তাৰ আশে-পাশে যোন 2ডাল তাঁৰ থাকিব সেই তাঁৰ 2ডালতো তাৰ পাখি দুখন লাগি যায়, আৰু বাকী তাঁৰৰ লগত পাখি দুখন লাগি যোৱাৰ বাবে এটা বন্ধ বৰ্তনী সম্পূৰ্ণ হয় আৰু তাৰ মাজেৰে কাৰেণ্ট পৰিবাহিত হয়, আৰু কাৰেণ্ট পৰিবাহিত হোৱাৰ বাবে বাদুলিটোৰ মৃত্যুমুখত পৰে।